दोस्तों वेलकम टू माय यूट्यूब चैनल और मोर चैनल आप लोग সকলোকে স্বাগতম জানাইছো তেতিয়ালে আহক ভিডিওটো আৰম্ভ কৰো আৰু আজি বহুত ইন্টাৰেষ্টিং হ'বলে গৈ আছে আৰু আপোনালোকক দেখাই আছো কিনো ইন্টাৰেষ্টিং তেতিয়ালে বৰক आप लोग কৈছিলো কি ইন্টাৰেষ্টিং হ'ব এয়া আজি আমাৰ দোকানৰ ষ্টাফ চবে পাৰ্টি খাইছে বিশ্বকৰ্মা পাৰ্টি বিশ্বকৰ্মা দিনাখন খুৱা নহলে আমি এফালে গৈছিলো সেইকাৰণে আজি হেটো পাৰ্টিটো খুৱাই দিছো তেতিয়ালে ৰান্ধনিয়ে কিনো বনাইছে হাঁহ মাংস ন ৰান্ধনিয়ে পুৰা ঘামি জুমি অৱস্থা নাই জুইত বনাই আছে এয়া কালাৰ তো চাওকচোন ইমান ধুনিয়া দেখিয়ে মানে লোভৰ পানী পৰি গৈছে গুডু বিলা হাঁহ মাংস নাখায় তো হাঁহ মাংস খাও নে নাখাও গুডু অলপ ঠিকে আছে আৰু এফালে দুটামান আছে একদম মোবাইলত বিজি এটো এটা আপুনি কক হাঁহ মাংস খাবই না খায় মজা দিবনি ঠিকে আছে আৰু পিছে তুমি খাবাই নখোৱা খাবা ঠিকে আছে তেতিয়াহ'লে চাই থাকক ভিডিওটো শেষলৈকে আৰু কি কৰো কি নকৰো আপোনালোকক সকলোবিলাক দেখাই থাকিম ভিডিওটো শেষলৈকে চাব বুলি আশা কৰিছো গাইস এয়া ভাত চাত উলিয়াই লৈছো এফালে পানী বটল আৰু মানে এই লৰাজনে আপোনাক কৈছো তৰকাৰী তোলাপা খুদিয়ে আছে হৈ যাব আৰু হ'ব নালাগে হিজিব নালাগে হৈ যাব তাৰ মানে ভোকত তত নাইকিয়া হৈ গৈছে ই বোলে আজি 3 দিন মান বোলে ভাতেই খোৱা নাই আৰু এটো পণ্ডিত বিছনাত পুৰা টোপনি মাৰি আছিল এটা তাক পানী চানি ঢালি পিনি জগাই আনিছে এয়া গাইস আৰু এয়া তৰকাৰী চাকচোন কালাৰটো অলপ বেছি জুল হ'ল নুজুৰিব ন সেইকাৰণে পানী এডমান দি দিছে আমাৰ ছাৰে তেলে আজি হাঁহ মাংস দি পুৰা এনজয় কৰি লওঁ খাই লওঁ বহুত দিনৰ পৰা হাঁহ খাম ভাবি আছিলোঁ আজি খাই লওঁ বিশ্বকৰ্মা পাৰ্টি বিশ্বকৰ্মা পাৰ হৈও কেইদিন গ'ল আজি পাৰ্টি খাইছোঁ আমি মই নিজে ল'ম মোক দিব নালাগে খা ষ্টাৰ্টিং কৰ ষ্টাৰ্ট কৰি দে খা ভাত লাগিলে লবি কুকাৰ চুকাৰ চপাই থৈছোঁ ইয়াত ভাত চাত আছে যাক যিমান লাগে লৈ থাকিলেই হ'ল পুৰা দবাই থাক এই আমাৰ ছাৰে লৈছে ছাৰৰ চবতছেকে কাঁহীখন বেছি ডাঙৰ আলু চালু পেলাই দিছে গাইস এয়া চবে খাবলৈ ল'লে এইটোৱে খালে এইফালে খাব লৈছে ৰমজানে গুডু কেনেকা হৈছে টেষ্টি আৰু এইফালে কেনেকুৱা হৈছে তেতিয়াহ'লে গাইস মই 1 কেজি খাওঁ অকলি ঠিক আছে গাইস তেতিয়াহ'লে ভাত পানী খাই লৈ অলপ পাছত লগ পাই আছোঁ আপোনালোকক ফাইনেলি ভাত পানী খাই মেলি আজৰি হ'লোঁ হাতকো শুবলৈ দিলোঁ দিনটো ভাগৰ জুগৰ লাগি আছে আৰু আমিও শুওঁ আৰু মই শেষত এটা কথা ক'ব বিচাৰিছোঁ আপোনালোকে ভিডিওটো চাই কিন্তু সাবস্ক্ৰাইব নকৰে প্লিজ সাবস্ক্ৰাইব কৰি দিব তেতিয়াহে আপোনালোকে ভিডিওবিলাক পাই থাকিব নটিফিকেশ্যনবিলাক পাই থাকিব তেতিয়ালে ভিডিওটো চাই যদি ভাল লাগিছে প্লিজ লাইক কমেন্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু সাইডত থকা বেল আইকনটো ক্লিক কৰি দিব তেতিয়া আপোনালোকে নটিফিকেশ্যনবিলাক পাই থাকিব তেতিয়ালে আজিলৈ ইমানেই নেক্সট এটা ব্লগত আকৌ লগ পাই আছোঁ